নমস্কাৰ বন্ধুসকল, নাইন হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে ঠাণ্ডা দিনত শুকান ছালৰ যত্ন কেনেকৈ ল'ব। সাধাৰণতে ঠাণ্ডা দিনত আমাৰ ছালখন টানি ধৰা, ছাল ফাটি যোৱা, উঠ ফটা আদি বহুতো সমস্যাই দেখা দিব পাৰে। আমাৰ দেহত পানীৰ পৰিমাণ কমি যোৱাৰ ফলতো শুকান ছালৰ সমস্যা দেখা দিব পাৰে। আমাৰ শৰীৰৰ ৰক্ত দূষিত হোৱাৰ ফলতো স্কিনৰ সমস্যা দেখা দিব পাৰে। ঠাণ্ডা দিনত শুকান ছালখন কেনেকৈ ভালে ৰাখিব পাৰি জানো আহক। ভীমকল এটাৰ গুটিবিলাক বাহিৰ কৰি মাংসখিনি 1 কাপ গাখীৰত ভালদৰে ফেটি লৈ ছালত সানিলে ছাল নিমজ আৰু উজ্জ্বল হয়। 10-15 মিনিট লগাই ধুই দিব পাৰিব। সপ্তাহত 2 দিন ব্যৱহাৰ কৰিলে শুকান ছালৰ লোকসকলে সুফল পাব। এল'ভেৰা জেল বা এল'ভেৰা তাজা বীজল অংশ 1 চামুচ ল'ব, গ্লিপচেনে 1 চামুচ ল'ব, দুয়োটা মিহলি কৰি মুখত লগাই লাহে লাহে মাছাজ কৰিব। 15 মিনিটৰ পিছত ধুই দিব। সপ্তাহত 3 দিন ব্যৱহাৰ কৰিলে শুকান ছালৰ লোকসকলে সুফল পাব। মুখৰ কলা দাগৰ সমস্যাৰ বাবে বগা সৰিয়হ 50 গ্ৰাম লৈ খুব মিহিকৈ পিহি ল'ব। তাত গাখীৰ 3 চামুচ মিলাই নেমু 1 চামুচ মিশ্ৰণ কৰি কলা দাগ হোৱা ঠাইত প্ৰতিদিনে 2 টাইমকৈ ব্যৱহাৰ কৰিব। এনেকৈ 15 দিন ব্যৱহাৰ কৰিলে সুফল পাব। ছালৰ এলাৰ্জিৰ বাবে কেঁচা তেজপাতৰ ৰস এলাৰ্জি হোৱা ঠাইত লগালে সুফল পাব। এইটো 30 দিন ব্যৱহাৰ কৰিব। পানী পৰ্যাপ্ত পৰিমাণে খাব। আপোনাৰ ৱেট 20 কেজি হ'লে 1 লিটাৰ খাব, 60 কেজি হ'লে 3 লিটাৰ খাব। নাভিত ৰাতি 1 টোপালকৈ সৰিয়হ তেল দিলে উঠ ফটাৰ সমস্যা ভাল হয়। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু ফেচবুকত চাই থকা সকলে লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।